মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ একে অধ্যায় ত্ৰিভুজ। আজি আমাৰ কুৱেশ্যন নম্বৰ হ'ব 7। কুৱেশ্যন নম্বৰ 7 ইয়াত দিয়া আছে চিত্ৰ আৰু ইয়াত ভালেমান প্ৰব্লেম দিছে। কুৱেশ্যন নম্বৰ 7ত 4টা আছে, 1 2 3 4। এই 4টাৰ ভিতৰত তোমালোকে পাৰিবা, একেবাৰে সহজ দুটামান কৰি দিছোঁ। মানে গোটেইবোৰ কৰিলে বহুত ভিডিঅ'ৰ দৰকাৰ হয়, বাকী দুটা তোমালোকে কৰি ল'বা। ইয়াত চোৱা, কুৱেশ্যন নম্বৰ 7ত এইটো দিয়া আছে চিত্ৰত, ত্ৰিভুজ এ বি চিৰ এ ডি আৰু চি ই উন্নতি দুডালে পৰস্পৰক পি বিন্দুত ছেদ কৰে। দেখুওৱা যে 1 নম্বৰ ত্ৰিভুজ এ ই পি সদৃশ ত্ৰিভুজ চি ডি পি, 2 নম্বৰ ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ চি বি ই। তো ভালকৈ বুজি লোৱা যে মূল ত্ৰিভুজটো হৈছে আমাৰ এ বি চি ত্ৰিভুজ। এ বি চি ত্ৰিভুজ, এই ত্ৰিভুজৰ এ ডি, এই ত্ৰিভুজৰ হৈছে এ ডি, এইটো এ ডি উন্নতি আৰু চি উন্নতি, এই দুডাল এ ডি আৰু চি এই উন্নতি দুডালে পি বিন্দুত ছেদ কৰিছে। ভালকৈ লক্ষ্য কৰা, মূল ত্ৰিভুজটো হৈছে আমাৰ এ বি চি। এই ত্ৰিভুজৰ এ ডি এডাল উন্নতি আৰু চি ই এডাল উন্নতি। এই দুডাল উন্নতি দুডালে পৰস্পৰক পি বিন্দুত ছেদ কৰিছে। কেন পি বিন্দুত ছেদ কৰিছে, আমাৰ দেখুৱাব লাগে 4টা, দেখুৱাব লাগে যে বা দেখুওৱা যে 4টা আমাৰ প্ৰশ্ন, 4টা আমাৰ কুৱেশ্যন। 1 নম্বৰ হৈছে ত্ৰিভুজ এ ই পি, ত্ৰিভুজ এ ই পি এই সৰু ত্ৰিভুজটো সদৃশ দেখাব লাগে ত্ৰিভুজ চি ডি পি। আৰু 2 নম্বৰ পিছত আছে, 2 নম্বৰটো পিছত আলোচনা কৰিম। এতিয়া চোৱা, আমাৰ কি দেখাব লাগে, ত্ৰিভুজ কি সদৃশ দেখাব লাগে, ত্ৰিভুজ এ ই পি। এইটো চোৱা, এ ই পি এই ত্ৰিভুজটো সদৃশ দেখাব লাগে এইটো চি ডি পি, এই সৰু ত্ৰিভুজটো। এই দুটা ত্ৰিভুজ আমাৰ সদৃশ দেখাব লাগে, এই দুটা ত্ৰিভুজ ভালকৈ লক্ষ্য কৰিবা। এই দুটা ত্ৰিভুজ আমাৰ সদৃশ দেখাব লাগে। ভালে কেইটা আছে, 2 নম্বৰ হৈছে এ বি ডি এই ত্ৰিভুজটো এ বি ডি। তাৰপিছত সদৃশ দেখাব লাগে চি বি ই এই ত্ৰিভুজটো। যাই হোক, এটা কৈ তোমালোকে বুজি লোৱা। ইয়াত 1 নম্বৰটো দেখাব লাগে এইটো, তো বুজি পাইছা তোমালোকে, এ ই পি সদৃশ ত্ৰিভুজ চি ডি পি। ইয়াত চোৱা কেনেকৈ কৰা হৈছে, সলিউশ্যন মানে কুৱেশ্যনটোৱে লিখিব লাগে। পৰীক্ষাত তোমালোকে কুৱেশ্যনটোতো নিলিখিবা, কুৱেশ্যনটো লিখাৰ প্ৰয়োজন নাই, তোমালোকে সলিউশ্যনটো কুৱেশ্যনৰ পৰা লিখি ল'বা। ইয়াত দিছে ত্ৰিভুজ এ বি চি, এ ডি আৰু চি উন্নতি দুডালে পৰস্পৰক পি বিন্দুত ছেদ কৰে। দেখুৱাব লাগে যে 1 নম্বৰ ত্ৰিভুজ এ ই পি এইটো সদৃশ ত্ৰিভুজ চি ডি পি এইটো। আচ্ছা, প্ৰমাণ যিহেতু এ ডি যিহেতু আগত দিছে, আগত লিখিব পাৰা, নাইবা এইটো লিখিলেও ভাল হয়। চি আমি এ ডি লিখিছোঁ, ইয়াত এ ডি যিহেতু আগত আছে, এ ডি লম্ব বি চি। এ ডি ৰেখাখণ্ডটো কাৰ ওপৰত লম্ব, এ ডি চিৰ ওপৰত। এ ডি লম্ব বি চি আৰু চি লম্ব এ বি। চি কাৰ ওপৰত লম্ব, এ বিৰ ওপৰত লম্ব। চি লম্ব এ বি, ভালকৈ মনোযোগ দিবা। এতিয়া যিহেতু লম্ব হৈছে এ ডি লম্ব বি চি, তেনেহ'লে ইয়াত এই কোণটো বা এইফালৰ কোণটো, ডিৰ এইফালৰ বা এইফালৰ দুয়োটাই কি হ'ব, যিহেতু লম্ব হৈছে এ ডি লম্ব বি চি, এই কোণটো আৰু এই কোণটো এই দুয়োটা কৰি 90 ডিগ্ৰী হ'ব। আমাৰ এইটো লাগে, এইটো দিয়ে আছে ছবিত, তেনেহ'লে এংগেল হ'ব কি এইটো লম্ব হ'লে, তাৰমানে এইটো লম্ব হ'লে চোৱা, এইটো লম্ব এ ডি লম্ব বি চি, তেনেহ'লে লম্ব হ'ব এই গোটেইটোৰ পৰা কি লিখা যায়, এ ডি চি। এৰ পৰা হ'ব যিহেতু লম্ব এ ডি চি 90 ডিগ্ৰী, আৰু চি লম্ব এ বি, চি লম্ব এ বি। গতিকে এইফালৰ কোণটো এইফালৰটো ধৰিছোঁ, এইটো কি হ'ব, এ ই চি 90 ডিগ্ৰী। তেনেহ'লে এই দুটাৰ পৰা এইটো আগত লিখা হৈছে, লক্ষ্য কৰিবা, এইটো লিখা হৈছে এ ই পি, তাৰমানে এই কোণটো আৰু এই কোণটো 90 ডিগ্ৰী। এতিয়া আমি এই ত্ৰিভুজত আহিব লাগে, যিহেতু ত্ৰিভুজত, তেনেহ'লে এ ই পি 90 ডিগ্ৰী হ'ব, আৰু এইটো হ'ব চি ডি পি দুয়োটা সমান হ'ব, দুয়োটাই 90 ডিগ্ৰী। কিয় সমান, দুয়োটাই 90 ডিগ্ৰী। 1 নম্বৰ একেবাৰে চিম্পল। এতিয়া ত্ৰিভুজ দুটাত আহি যাওঁ, ত্ৰিভুজটো হৈছে এ ই পি
AEP দাগ দি থৈছো আৰু এটা ত্ৰিভুজ আৰু ত্ৰিভুজ CDP এই দুটা ত্ৰিভুজৰ পৰা আমি এই এক নম্বৰত যেটো পাইছো এটো বহাই দিয়া এংগেল AEP ইকুৱেল এংগেল CDP এক নম্বৰ পৰা আৰু দুই নম্বৰ এটা AEP ভালকৈ লক্ষ্য করবে এই ত্রিভুজের এই ভালো এই কোণটো AEP আর এই ত্রিভুজের হবো CPAEP আর এই ত্রিভুজের হবো CPD বিপ্রতীপ কোণ দুটা কটাকটি করিলে দুই ফালে দুটা বিপরীত কোণ বা বিপ্রতীপ কোণ গতিকে দুটা কৈ কোণ সমান হৈছে দুটা ত্রিভুজৰ দুটা কৈ কোণ সমান হৈছে গতিকে ত্রিভুজ দুটা সদৃশ এতিয়া ত্রিভুজ লিখা যায় AEP সদৃশ ত্রিভুজ CDP কিয় এইটো আগতে কোৱা হৈছে যে দুটা কোণ সমান হলে ত্রিভুজ দুটা সদৃশ হয় এইটো এংগেল সাদৃশ্য এ সাদৃশ্য বুলি কোৱা হয় কিতাপত আছে আমাৰ সোন দেখুওৱা হয় এইটো হয় এতিয়া দুই নম্বৰত আৰু দেখুৱাব লাগে যে দুই নম্বৰটো দেখুৱাব লাগে যে ত্রিভুজ ABD সদৃশ ত্রিভুজ CBE ABD এই দুই নম্বৰত মানে এই ত্রিভুজটো দেখাব লাগে এই ত্রিভুজটো ABD আৰু দেখাব লাগে সদৃশ দেখাব লাগে CBE এইটো দেখাব লাগে এই সমকোণী ত্রিভুজটো সমকোণী ত্রিভুজ দুটাই হয় গোটেইবোৰে সমকোণী ত্রিভুজ যেহেতু লম্বটনা হৈছে এতিয়া সোয়াইটো মুছি দিও এক নম্বৰটো তো তোমালোকে চাৰিটাই পাৰিবা একেবাৰে সহজ দুই নম্বৰত কি আৰু দেখুৱাব লাগে যে দুই নম্বৰ দেখুৱা হৈছে ABD এইটো লক্ষ্য কৰিবা এইটো ABD আৰু এটা দেখাব লাগে CBE এইখিনি CBE এই দুটা সদৃশ দেখাব লাগে ইয়াত গতিকে ত্রিভুজ ABD আৰু ত্রিভুজ CBE ৰ পৰা কি লেখা যায় এই দুটা ত্রিভুজৰ পৰা কি লেখা যাব এই ত্রিভুজৰ কি হ'ব এই কোণটো এই ত্রিভুজৰ এই কোণটো লেখা আছে লম্ব যেহেতু লম্ব আগতে আছে তাহলে সিরিয়ালি যাব তাহলে কি লিখিব পাৰো ADB এই ত্রিভুজৰ পৰা একটা এংগেল ADB সমান হ'ব এই ত্রিভুজৰ কি হ'ব এই ত্রিভুজৰ হ'ব এইটো তাৰমানে এইটো কি আছে এই ত্রিভুজৰ কি আছে CB এইটো নাম হ'ব CEB এংগেল CEB তাৰমানে প্ৰত্যেকেই 90 ডিগ্ৰী হয় আৰু কি লিখা যায় আৰু ভালকৈ লক্ষ্য কৰা এই ত্রিভুজৰ আৰু এই ত্রিভুজৰ এই দুটা ত্রিভুজৰ সোৱা ভালকৈ কমন কোণ এইটো হয় বি কোণ হয় ABD ত্রিভুজৰ হয় আৰু CEB এৰ হয় CBE তেনেহলে এইটো লিখিব পাৰো এই কোণৰ পৰা লিখিব পাৰো ABD এংগেল মানে বি কোণটো দুটাৰে হয় আৰু তাৰ পৰা লিখা যায় কি CBE লিখো এটো CBE সেম কোণ CBE তোমালোকে বুজিবা এই দুটা কি কোণ হ'ব একেটাই কোণ দুটা ত্রিভুজৰে হয় এইটো হ'ব কি সাধাৰণ কোণ কমন এংগেল সাধারণ কোণ গতিকে ত্রিভুজটা সদৃশ এটা ত্রিভুজ ABD সদৃশ ত্রিভুজ CBE এইটো এংগেল সাদৃশ্য এংগেল সাদৃশ্য আৰু বাকি দুটা যি আছে বাকি দুটা তোমালোকে পাৰিবা বাকি 3 নম্বৰ আছে AEP AEP সদৃশ হ'ব ADP তাৰমানে এইটোৰ লগত এইটো ইয়াত তোমালোকে ভালকৈ লক্ষ্য কৰিবা দুটা কৈ সমকোণ পাবা
আৰু এটা কমন কোণ পাবা আৰু এটা কমন কোণ সাধাৰণ কোণ এনেকৈ তোমালোকে বাকি দুটা কৰিবা এইটো তোমালোকৰ দিছো তোমালোকে নিজে কৰিবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 Question number 8. Here this is ABCD Amantarikar. Question 2. ABCD Amantarikar. AD Bahu. AD Bahu Bordhita. বর্ধিত অংশত ই এটা বিন্দু আৰু বি ৰেখাই সি দিক এক বিন্দুত সেট করে দেখুয়া যে ত্রিভুজ ABE similar to ত্রিভুজ CFB ABE দেখো যে AB triangle AB similar to CFB এতিয়া ত্রিভুজটো ইয়াত দিয়া দেখো ইয়াত ছবিটো দিয়া নাই এটো ভেরি ভেরি ইম্পর্টেন্ট যেহেতু চিত্র নাই যিবোৰৰ তোমালোকক কৈছে যিবোৰৰ প্ৰবলেমৰ ছবি নাই সেইবোৰে বেছি ইম্পৰ্টেণ্ট সেইবোৰে আহে সাধাৰণতে ছবি ওলাও আহিব পাৰে ছবি থকাবোৰো আহিব পাৰে কিন্তু সেইবোৰৰ গুৰুত্ব দিবা কিন্তু ছবি যিবোৰৰ নাই সেইবোৰৰ গুৰুত্ব বেছি চোৱা ইয়াত কি কৈছে ABCD আন্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আৰু বি ৰেখাই সি দিক এক বিন্দুত ছেদ কৰে দেখুৱা যে ট্ৰায়াঙ্গল ABE similar to triangle CFB এতিয়া আমি ছবিটো আঁকি লওঁ আচ্ছা ইয়াত AD একেবাৰে এনেকৈ দিছো তোমালোকে বুজিবা আৰু কমাই দিব পাৰা এটা একটা আন্তরিক এতিয়া তার কি করা হয়েছে AD বাহু AD ডির ফালে AD বাহু বড়াই দেওয়া হয়েছে কি বিন্দু লয় ই বিন্দু লয় বড়াই দেওয়া হয়েছে AD বাহুর বর্ধিত অংশত ই একটা বিন্দু EB সংযোগ করা হল EB ই আৰু বি এনেকৈ তোমালোকে স্কেল ধৰি কৰিবা সোনকালে হ'ব সংযোগ করা হল এতিয়া এক বিন্দু এই বিন্দুটি হচ্ছে এক বিন্দু সিডি এবি রেখায় কি করেছে এবি রেখায় সিডি এক বিন্দু ছেদ করেছে দেখুৱাব লাগে ABE এই ডাঙৰ ত্ৰিভুজটো ABE সদৃশ CFB এইটো বুঝি পাইছা এতিয়া আমাৰ দেখো তাহলে বস্তুটো আকৌ চোৱা তোমালোকে ভালকৈ মনোযোগ দিয়া যে ABCD সমান্তৰিকৰ AD বাহু ABCD এটা সমান্তৰিক আঁকি ল'বা তেনেকৈ আঁকি ল'বা স্কেল ধৰি আঁকিবা ধুনীয়াকৈ আঁকিবা তোমালোকে তাহলে ABCD সমান্তৰিকৰ AD বাহু বঢ়াই দিয়া হ'ল আৰু বৰ্ধিত অংশ লাষ্ট বিন্দুটোৰ নাম আছে
এইটো ই বিন্দু এতিয়া ইবি সংযোগ কৰা হ'ল ইবি ৰেখাই বা বি ৰেখাই সি ডিক এফ বিন্দুত ছেদ কৰিছে দেখুৱাব লাগে যে এ বি ই এইটো এ বি ই সদৃশ সি এফ বি তাৰমানে এইটো সি এফ বি এতিয়া চোৱা সলিউশ্যন কি লিখিব পাৰোঁ প্ৰশ্নটোৱে লিখিব লাগে এ বি সমান্তৰিকৰ এ বি বাহুৰ বৰ্ধিত অংশত পি এটা বিন্দু আৰু বি ৰেখাই সি ডিক এক বিন্দুত ছেদ কৰে দেখুৱাব লাগে যে triangle ABE similar to triangle CFB প্রমাণ সেটি কি কৰিব লাগে প্রমাণ চোৱা আমাৰ কি বুজি পাইছা ABE ত্রিভুজ সদৃশ ত্রিভুজে CFB এই দুটা ত্রিভুজ সদৃশ দেখাব লাগে আমি কেনেকৈ দেখুৱাম চোৱা প্ৰথমে চোৱা এ বি সি ডি এটা সামান্তৰিকৰ কি হয় যে ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল প্যাৰেলাল বিপৰীত বাহু সমান্তৰাল ধৰা এ বি সমান্তৰাল হ'ব ডিসি আৰু ই বি ছেদক হৈছে ছেদক বা তিৰ্যক ছেদক হ'লে কি হ'ব আমাৰ এই কোণটো সমান হ'ব এই কোণটো এইটো একান্তৰ কোণ কোৱা হয় এইটো ছেদক হয় এই দুটা সমান্তৰাল ৰেখা প্যাৰেলাল ৰেখা তোমালোকে জানা এনেকুৱা প্যাৰেলাল ৰেখা যদি এনেকৈ ছেদ কৰা যায় তেনেহ'লে এই কোণটো সমান এই কোণটো হয় এইটো তোমালোকে 9ত বা 8ত পাইছা এইবোৰক একান্তৰ কোণ বুলি কোৱা হয় এ বি সমান্তৰাল ডিসি আৰু ই বি ছেদক গতিকে এই কোণটো সমান এই কোণটো তাৰমানে সমান্তৰালৰ লগত ছেদক ছেদকৰ এইফালৰ কোণটো সমান এইফালৰ কোণ এইফালত যদি যোৱা তেনেহ'লে এইটো সেইফালে যাব এইটো হ'ব নোৱাৰে এইটো বাহিৰত যাব গতিকে এইটো নহয় গতিকে এইটো কোণ এইটো তেনে আমি দেখো যেহেতু এ বি সমান্তৰাল ডিসি আৰু এইটোৰ নাম কি ই বি ইহঁতৰ ছেদক বা ইহঁতক কি কোৱা হয় ভেদকো কয় ভেদক বা ছেদক বা তিৰ্যক বিভিন্ন নাম গতিকে ইয়াতে কি লিখিব পাৰোঁ ভালকৈ তোমালোকে লক্ষ্য কৰিব প্ৰত্যেকে পাৰিব লাগিব শিকিব লাগিব ইম্পৰ্টেণ্ট এইটো কৈছোঁ বাৰে তেনেহ'লে কি হ'ব এ বি সমান্তৰাল ডিসি ই বি ছেদক তেনেহ'লে এই কোণটো যিহেতু এ বি আগত দিয়া হৈছে এই কোণটো ধৰা এই কোণটোৰ নাম হ'ব এ বি ই এংগেল এ বি ই বা ই বি এ ধৰিলে হ'ল এ বি ই সমান হ'ব কি ইয়াৰ কি হ'ব এই কোণটো সমান এইটো হ'ব এইটো প্যাৰেলাল এইটো ছেদক গতিকে এই কোণটো হ'ব চি এইটো সমান হ'ব চি এফ বি এইটো একান্তৰ কোণ বুলি কোৱা হয় এইটো নাম্বাৰিং কৰিব পৰা 1 নম্বৰ আকৌ এবাৰ সমান্তৰাল চোৱা এইটো কি এ ই তলৰ পৰা এ ই
সমান্তৰাল এইটো তাৰমানে সমান্তৰিকৰ এ বি চি ডি সমান্তৰিকৰ বিপৰীত বাহু হৈছে এ ডি আৰু বি চি যিহেতু ডি এ ডি ৰেখাটো ই বিন্দুলৈ বঢ়াই দিয়া হৈছে গতিকে একেটাই ৰেখা এ ই হ'ব এ ডি নহয় এ ই লৈকে এ ই হ'ব সমান্তৰাল হ'ব বি চি ভেৰি চিম্পল তোমালোকে পাৰিবা বি চি এইবাৰ ছেদক একেটাই আছে আৰু এইটোৱেই ছেদক ই বি ছেদক তেওঁলোকে চোৱা তোমালোকে এইবাৰ এইটো সমান্তৰাল ভাল কৈছা এ ই সমান্তৰাল বি চি ছেদক এইটো গতিকে ইয়াৰ পৰা আৰম্ভ হৈছে গতিকে ইয়াৰ লগতে এই কোণ তেনেহ'লে এইটো ছেদক সমান্তৰাল বাহু কিন্তু এইটো গতিকে ইয়াৰ লগত হ'ব এইটো ইয়াৰ লগত এইটো তাৰমানে এইটো সমান এইটো আৰু এইটো সমান এইটো তেনেহ'লে এইটো আগত লিখা এইটোৰ নাম হ'ব এ ই বি এংগেল এ বি আৰু সেইফালে কি হ'ব এংগেল সেইফালে এংগেল হ'ব এইটো ইয়াৰ পৰা ধৰি দিব পাৰা চি বি ই লৈকে যাব পাৰা নাই চি বি ই এইটো একান্তৰ কোণ বা চি বি ই নিদি এফ লৈকে দিলে ভাল হয় চি বি এফ ই লৈকে হয় এফ লৈকে নিদিলে তেনেহ'লে এইটো একান্তৰ কোণ হৈ গ'ল এতিয়া আমি এইটো হৈ গ'ল তোমালোকে লিখি ল'বা এতিয়া কি কৰিম এতিয়া ত্ৰিভুজ কি দেখাব লাগে এতিয়া ত্ৰিভুজ কি আছে এ বি আৰু ত্ৰিভুজ ইফালতো চি এফ বি অতৰ পৰা ইয়াত কি পালো আমি অৰ্থাৎ এই ত্ৰিভুজৰ পাইছো এ বি ই এই ডাঙৰ ত্ৰিভুজৰ সমান সৰু ত্ৰিভুজৰ কি পাইছো এইটো চি এফ বি পাইছো এইটো আমি একান্তৰ কোণ পাইছো এইটো লিখি দিবা 1 নম্বৰ পৰা সব এইটো ইম্পৰ্টেণ্ট আৰু মাৰ্কাৰ এইটো কি লিখা যায় 2 নম্বৰটো হৈছে আমাৰ কি এ ই বি এংগেল এ ই বি ইয়াৰ কি হ'ব এংগেল ইয়াত দিয়া আছে চি বি আৰ এইটো লিখিবা 2 নম্বৰ পৰা আচ্ছা ইয়াত দুটাকৈ কোণ সমান হৈছে দুটা ত্ৰিভুজত এতিয়া আৰু এটা কোণ তোমালোকে সমান তিনিটাই সমান দেখাব পাৰা চোৱা এই ডাঙৰ ত্ৰিভুজটোৰ এ বি ই এই ত্ৰিভুজৰ এ কোণ আৰু এই সৰু ত্ৰিভুজ মানে চি এফ বি ইয়াৰ চি কোণ এই কোণ দুটা সমান হয় এই কোণ দুটা সমান কিয় সমান হয় তাৰমানে এ বি চি ডি সমান্তৰিকৰ বিপৰীত কোণ এইটো দিব পাৰা এই ত্ৰিভুজৰ দিব পাৰা এ কোণ ডাইৰেক্ট এ কোণ দিলে হ'ল আৰু এই ত্ৰিভুজৰ দিয়া চি কোণ এইটো লিখিব পাৰা কি লিখিব পাৰা যে সমান্তৰিকৰ বিপৰীত কোণ কি সমান্তৰিক এ বি চি ডি সমান্তৰিকটো আছে এ বি চি ডি নিলিখিলে হ'ব এইটো সমান্তৰিকৰ বিপৰীত কোণ দিলে হ'ল কাৰণ তিনিটা কোণেই সমান হ'ল গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ ত্ৰিভুজ এ বি ই সদৃশ ত্ৰিভুজ এইটো কি আছে চি এফ বি এইটো হ'ব এ সদৃশ এইটো কি দেখাব লাগে সম
ভেৰি ভেৰি এইটো ইম্পৰ্টেণ্ট তোমালোকে ভালকৈ চাবা এইটো পঢ়িবা তোমালোকে তেনেহ'লে এইটো ভালকৈ পঢ়িবা মুঠতে এইটো খুব ইম্পৰ্টেণ্ট তোমালোকে গোটেইবোৰ ভালকৈ পঢ়িবা পঢ়িলেই হ'ল এটেনশ্যন দিবা পঢ়ি দিবা লিখিবা